এতিয়া সেফটি ফার্স্ট কারণ আমি আইটিআই পাস পুরা বাইকার চপি পুরা ভিতৰত আছো আৰু ইয়াতে পুতে ৰাইডিং গেছ মানে বডিটো মানে হকত তেতিয়া মানে বডিটো আমি Hey guys, কি খবৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল আৰু মই আছো এটা বৰ্তমান তিনচুকীয়া পুৰা ভুটিয়া পুৰা ফ্ৰণ্টত বাইকৰ সকলোৱে মই আহিছিলোঁ মানে আমাৰ লগৰ এটা মানে 20 তাৰিখৰ পৰা এতিয়া অল আছাম ৰাইড আছে তো অল আছাম ৰাইডৰ কাৰণে সি এতিয়া পুৰা ৰাইডিং গিয়াৰ্ছখিনি গোটেইখিনি মানে লৈ লওঁ বুলি এতিয়া আহিছে তো কিমানখিনি কি লয় মই আপোনালোকৰ পৰা দেখাই আছোঁ আৰু গোবৰ চোবৰ আজিকালি এতিয়া লোৱাৰ পৰাতো থাকেই লগত সেইকাৰণে ভাবিছোঁ ভিডিঅ' এটা শ্বুট কৰি আপোনালোকক দেখাই দিম মই ক'ত আছোঁ এতিয়া তো এটা কৈ দিবনে আপুনি এতিয়া মই ব্লগ কৰিছোঁ খুৰাই মোক কৈ আছে যে ব্লগ কৰা মই কেনেকৈ কৰা চাওঁ তো সেইকাৰণে পুৰা আগতে মই ব্লগটো কৰি দিছোঁ তো পুৰা তাৰপৰা এতিয়া লাষ্ট কৰি আছে তো কি দেখাই সকলো দেখাই দিছোঁ তো বোলে এম জি বঢ়িয়া হাই আৰু আজি আপোনালোকে গম পাইছে আমি 20 তাৰিখৰ পৰা আমি অল আছাম ৰাইড আৰম্ভ কৰি আছোঁ আৰু খুব সুন্দৰ ধুনীয়া ইণ্টাৰেষ্টিং হ'ব আৰু আপোনালোকে গম পাইছে আৰু এতিয়া বৰ্তমান আহিছোঁ বাইকাৰ চপিত যিখিনি বস্তু আমাৰ ৰাইডিং জেকেট বা যিখিনি বস্তু লাগে গোটেইখিনি আমি আপোনালোকে বাইকাৰ চপিত পাই যাব তো বলক আপোনালোকক গোটেই চবখিনি মজাকৈ দেখাওঁ ক'ত কি কেনেকুৱা বস্তু পাওঁ তো আহি থাকক তো গাইজ বলক এতিয়া আমি বাইকৰ চপিৰ ভিতৰলৈ যাওঁ তো কি দেখা আপোনালোকক দেখাই আছোঁ তো ভিডিঅ'টো চাই থাকক তো গাইজ আপোনালোকে দেখিছে এতিয়া মই পুৰা বাইকৰ চপিৰ পুৰা ভিতৰত আছোঁ আৰু ইয়াতে গোটেই ৰাইডিং গেছ গোটেইখিনি ধুনীয়াকৈ পাই যায় তো ইয়াতে এতিয়া ধুনীয়াকৈ আপোনালোকে এবাৰ চাই লওক গোটেই ৰাইডিং গেছখিনি ধুনীয়াকৈ পাই যাব এভৰিথিং এতিয়া হেলমেটৰ পৰা আদি কৰি জেকেটৰ পৰা আদি কৰি গ্লাভছ চব ধুনীয়াকৈ পাই যায় আৰু চাদাকদা এতিয়া গোটেইখিনি ধুনীয়াকৈ আমাক এক্সপ্লেইন কৰি কিনে বুজাই থৈ গ'ল আৰু ইয়াৰ বিষয়ে যদি আপোনালোকে সবিশেষ যদি জানিবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ এই এম জি ভাই আইবত মই লিংক ধুনীয়াকৈ আহি আছে তাত চাই ল'ব তো এতিয়া এম জি ভাই এতিয়া 20 তাৰিখৰ পৰা গোটেই অল আছাম ৰাইডৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে তো মানে এক্সাইটমেণ্টত আছোঁ যিহেতু বিহু আহি আছে বিহুটো দুবছৰ বিহু পোৱা নাই তথাপি 20 তাৰিখৰ পৰা যিহেতু যিকি নহওক এক্সাইটমেণ্টত আছোঁ সদায় নিজৰ আগত আৰু আপোনালোকৰ কাৰণে সদায় আছোঁ আৰু এইফালে পিয়ানো যে লগা মানে বন্ধুৱে পূৰা গ্ৰুপৰ চৰপৰ লৈছে আপোনালোকে ছাপোৰ্ট কৰক মজাকৈ ভিডিঅ'বিলাক চাওক ছাবস্ক্ৰাইব কৰক তো বঢ়িয়াকৈ আপোনালোকে আজি যিটো ভিডিঅ' আহিছে সেইটো আপোনালোকে আইবটনত পাই যাব তো যিহেতু এতিয়া মানে এম জি ভাই এতিয়া 20 তাৰিখৰ পৰা অল আছাম ৰাইডৰ কাৰণে এতিয়া ৰাইডিং গিয়াৰ্ছখিনি ল'বলৈ আহিছিলে তো মই এতিয়া সুধোঁ কোনটো পচন্দ হৈছে মানে বেছিকৈ এতিয়া তো ইয়াত এটা বহুত ৰাইডিং গিয়াৰ্ছ আছে একজোৰ আছে তাৰপিছত ডাইনক্সৰ আছে তো বিভিন্ন আছে কোনটো বেছিকৈ পচন্দ এইটো চালোঁ এইটো মজা আছে এইটো পূৰা একজোৰৰ হয় ফাইনেল তো এইটো ফাইনেল এইটো বঢ়িয়া এইবিলাক নালাগে ভৰি ভাগিবলৈ ভয় লাগে মোৰ নিজৰ আছেই তো এইবিলাক নালাগে আৰামছে এইটো লৈ ল'লোঁ আৰু হেলমেট তাতে আছে সেইটো আৰামছে উঠাই ল'ম তো কেনেকুৱা পাইছে আপোনালোকে এইটো জনাব মজাকৈ তো বেষ্ট অফ লাক একদম ধুনীয়া ধুনীয়াকৈ ৰাইডটো যাতে কমপ্লিট হৈ যাওক গোটেই অল আছাম ৰাইড গোটেই মানে আপোনালোকে ছাপোৰ্ট কৰিব গাইজ অল আছাম ৰাইডৰ কাৰণে ইমানেই বেছি এক্সাইটেড হৈ গৈছে ন তো ৰাইডিং গিয়াৰ্ছটো কিনি লৈ পেলাই এতিয়া আপোনালোকে প্ৰদৰ্শনটো এই অল আছাম আহি আছে পূৰা দোকান জেগা পুৰা জেকেট কিনি পুৰা লোৱা এক্সাইটমেণ্ট 20 তাৰিখৰ পৰা ৰাইড বাই কথা অকল এতিয়া ধুনীয়াকৈ ছেফটি ফাৰ্ষ্ট তো গোটেইখিনি বস্তু এখন লৈ লৈছে এতিয়া সেফটি ফার্স্ট কারণ আমি আইটিআই পাস গম পাইছে নাই সেফটি ফার্স্ট কারণ আমি আইটিআই পাস মজা আয়া যেতিয়া ইয়াৰ পৰা ওলাই দিওঁ আৰু ভোক লাগিছে ৰাতিপুৱা আহা একো খোৱা নাই কিবা এটা খাই লওঁ ফাৰ্ষ্ট কিবা এটা খাই লওঁ আৰামছে কিবা এটা খাই লওঁ ন তাৰপিছত ওলাই যাওঁ ঠিক আছে এখন চিং ধাবা আৰু চিং ধাবাতে আমি এতিয়া কিবা এটা খাই ল'লোঁ আৰু ঘৰ ইভিনিং ঘৰলৈ গৈ থাকিব লাগে তো গাইজ ভিডিঅ'টো ইয়াতে আপোনালোকে দেখি আছে যে এইকেইদিন পূৰা পুৰা বৰষুণ নন ষ্টপ বৰষুণ দি আছে ঘৰৰ পৰা ক'তো যাবই পৰা নাই ওলাই তো সেইকাৰণে যোৱাকালি বতৰটো অলপ মুকলি গৈছে আৰু আজি আকৌ বতৰটো বহুত বেছি ডাৱৰীয়াই কৰি দিছোঁ মানে কালি সেয়া লগতে ওলাই গৈছিলোঁ তিনিচুকীয়া আৰু তাৰ এতিয়া 20 তাৰিখৰ পৰা এতিয়া অল আছাম ৰাইড আছে তো অল আছাম ৰাইডৰ কাৰণে সি ৰাইডিং গিয়াৰ্ছ কি আছিলে সেইখিনি গোটেইখিনি মানে ল'বলৈ গৈছিলে তিনিচুকীয়া বাইকাৰ শ্বপৰ তাৰ পৰা এতিয়া তাৰ লগতে মানে মই গ'লোঁ আৰু যেতিয়া মানে বাইকাৰ শ্বপৰ ভিতৰত সোমাল ৰাইডিং জেকেট সেইবিলাক যেতিয়া মানে গোটেইখিনি মানে দেখিলোঁ ন মানে এক্সট্ৰা এনাৰ্জি মানে কি জোৰতা আহি গ'ল মানে ব্লগিং কৰা ক'ব পাৰে ৰখাকৈ চিষ্টেম নাই তাৰপিছত ব্লগটো ষ্টাৰ্ট কৰিলোঁ সেয়াৰ পৰা আৰু বেছি এটা দীঘল ভিডিঅ' নহ'ল সেইখিনিৰ পৰা মানে যিমানখিনি পাৰোঁ ব্লগ কৰিলোঁ কালি তাৰপিছত আজি এতিয়া যিহেতু এতিয়া বিহু আহি আছে তো বিহুৰ কাৰণে মানে এতিয়া মানে বিহু কিনে আজিতো এপ্ৰিলৰ 10 তাৰিখ হ'লে 14 তাৰিখৰ পৰা এতিয়া বিহু তো বিহুৰ কাৰণে মানে মোৰ এতিয়া ঢোলটো মানে আজি টঙাবলৈ নি আছোঁ আৰু লগৰ এটাও আছে পৰাজ ভাই মানে আজি নতুন এটা ঢোল কিনিব তো গোটেইখিনি আপোনালোকক দেখাই আছোঁ তো ভিডিঅ'টো চাই থাকক তো আজি মোৰ লগত আছে এতিয়া পৰাজ ভাই আৰু এইফালে আমাৰ ধনী ভাই এতিয়া এটা পৰাজ ভাই আজি এটা নতুন ঢোল কিনিব আৰু এইফালে ধনী ভাই খুব ধুনীয়া ঢোল বজায় তো এতিয়া ধনী ভাই বজাই শুনাব লাগিব এটা ঢোলৰ চাপত ধুনীয়াকৈ তো এতিয়া অলপ ডাইৰেক্ট ঢোলৰ দোকান লগ পাই আছোঁ তো গাইজ ঢোলৰ দোকান ডাইৰেক্ট পাই গ'লোঁ দোকান বুলি নহয় আৰু দোকানৰ মালিকৰ ঘৰ কাৰণ এতিয়া বিহু বতৰ যিহেতু আজি এপ্ৰিলৰ 10 তাৰিখ অহা 14 তাৰিখৰ পৰা এতিয়া বিহু মাজত মাত্ৰ সময় আছে 3টা দিন তো এতিয়া পূৰা ভিৰ হৈ আছে সেইটো কাৰণে ডাইৰেক্ট ঘৰলৈ গুচি আহিলোঁ আৰু আপোনালোকক দেখাই আছোঁ এতিয়া ঘৰত মানে ইয়াতে মানে ঢোলবিলাক বনায় আৰু খোলা চোলাবিলাক তো এইবিলাক কাঠ দেখিছে চব কঁঠাল কাঠৰ হয় অকল ঢোল বুলিয়ে নহয় বিভিন্ন বাদ্যযন্ত্ৰ বনায় ইয়াত আৰু মেইন দোকান আছে ৰাস্তাত বাইপাছত তাত আছে তো সেয়া গৈছিলোঁ কিন্তু বহুত বেছি ভিৰ সেইকাৰণে ডাইৰেক্ট ঘৰলৈ গুচি আহিলোঁ
আৰু এইফালে এইটো ঘৰ বনাই আছে ঢোল মোৰ ঢোলটো বনাই আছে আৰু মোৰ ঢোলটো কোনটো থাকে তো এইফালে মোৰ ঢোলটো এইফালে খাই বনাই আছে আৰু এইফালে এতিয়া পৰাজ ভাই এতিয়া ঢোল পচন্দ হৈছে নে নাই হোৱা বা পচন্দ হৈছে নাই মই মানে ঢোল মানে ইয়াত মানে বেছিভাগ নাই মানে এটা নে দুটাই আছে আৰু বেছি দোকানত আছে তো দোকানলৈ যাম যদি এইকেইটা পচন্দ নহয় বাকী মোৰতো টনোৱা কাম আছিলে টনোৱা এটা গাইড মই এতিয়া মানে যোনখিনি জেগাত আছোঁ বৰ্তমানতো এইখিনি জেগাত মানে ঢোল বনাই আৰু ঢোলৰ লগতে মানে বিভিন্ন বাদ্যযন্ত্ৰ বনোৱা হয় আৰু এই জেগাখিনিত মানে বহুতে মানে নাজানে মানে তো ক'ত আছে কেনেকৈ কি আছে আৰু কি ধৰণৰ বাদ্যযন্ত্ৰ ইয়াত বনোৱা হয় গোটেইখিনি আপোনাক ডিটেইলছত এতিয়া আমাক ককাই কৈ দিব তো ভিডিঅ'টো আপোনালোকে ককা এতিয়া বহুত বেছি ব্যস্ত এতিয়া ঢোলৰ কামতে ঢোলটোতো বনাই আছে বাকী মই মানে ককাক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন সুধোঁ চবে জানিব বিচাৰিব তো চবচে প্ৰথমতে ককা আপোনাৰ নামটো কৈ দিব অঁ আপুনি মানে ইয়াত মানে এতিয়া কাম কৰা মানে কিমান বছৰ হ'ল মোৰ কাম কৰা বছৰে মই 2 টকা পোৱা 1000 কাম কৰিছে এতিয়া 30 বছৰমান হৈ গ'ল 30 বছৰ আপুনি ঢোলৰ এইবিলাক বাদ্যযন্ত্ৰ বনোৱা কাম কৰি আছে মানে এতিয়া এই জেগাখিনিৰ নাম এতিয়া মানে বহুতে নাজানে মানে এতিয়া খুব কম মানুহে গম পাইছে কিন্তু আপোনালোকে বহুত ধুনীয়া ঢোল চোৱা বুলি আমি শুনিছোঁ তো সেইকাৰণে মানে আমি আহিছোঁ মানে তো মানে আপুনি এড্ৰেছটো কেনেকৈ মানে আহিলে মানে আপোনাক লগ পাব এইটো আপুনি কৈ দিব নেকি এইটো লংচন বস্তি বুলি কয় লংচন বস্তি ডিকম লংচন বস্তি বুলি ক'লে আপোনাৰ নামটো ল'লে বুলিলে আপোনাক ঘৰ দেখাই দিব তাৰপিছত মানে আপোনাৰ মানে এতিয়া ঢোল যে বনাই মানে এতিয়া কি কাঠৰ হ'লে মানে বেছি ভাল হয় ঢোলৰ খোলাটো কঁঠাল কাঠ হ'লে আৰু ইয়াত কি মানে কাঠৰ ঢোল পোৱা যায় গোহাঁই কাঠ আৰু কঁঠালে আমি দুটাই বস্তু বনাওঁ বেছিকৈ মানে কঁঠালটো ভাল ঢোলৰ কাৰণে কঁঠালটো ভাল আৰু মৃদং কাঠেৰে গোহাঁইও হয় কঁঠালো তো মানে এতিয়া যে ঢোলটো যে আমি যে বনাওঁ যে তাত যে বৰতিটো এইবোৰ থাকে ন এই বৰতিটো মানে কি চালৰ হ'লে বেছি ভাল হয় গৰু চাল ডাঙৰ হ'লে গৰুটো মানে বৰতিটো মানে শকত তেতিয়া আপোনাৰ বৰতিটো আমি ঢোলটো চাউনি কৰিবলৈ টানিবলৈ ভাল লাগে আৰু যদি গৰুটো মানে গাই গৰু হৈ যাব বা গৰুটো সৰু হৈ যায় তেতিয়া চালটো মানে পাতল হয় মোৰ ঢোলটো এতিয়া অলমষ্ট বনোৱা হৈ গ'ল চাগে হা হৈ গ'ল ন ককা কেনেকৈ কি পাৰোঁ আপোনালোকক সুধি পেলাই অলপ জনাবলৈ চেষ্টা কৰিলোঁ আৰু বাকী ঢোলৰ মানে মেইন কামখিনি মানে ইয়াতে কৰা হয় ঢোলৰ দোকান নহয় যিহেতু এখন নিজৰ ঘৰ হয় আৰু এইফালে আপোনালোকে দেখিছে খোলাখিনি এইখিনি আছে ইয়াতে মানে মেইন কামখিনি হয় মানে খোলা ওলোৱা হৈ পেলাই মানে পূৰা মানে মিহি কৰি পেলাই মানে ৰং চং কৰি পেলাই মানে দোকানলৈ যায় মানে দোকানত অকল বিক্ৰীহে কৰেগৈ মানে বাকী মেইন কামখিনি মানে ইয়াতে কৰে মানে তো আমি ডাইৰেক্ট ইয়ালৈ আহিলোঁ মোৰ ঢোলটো অলপতো টনোৱা হৈ গ'ল আৰু পৰাজ ভাই এতিয়ালৈকে ঢোলটো লোৱা নাই যেতিয়া ল'ব আপোনালোকক দেখাই আছোঁ আৰু মোৰ ঢোলটো আপোনালোকক অলপ বজাই সাঁচিবলৈ গাইজ আহি গ'ল এতিয়া বৰষুণ আমি এতিয়া ইয়াতে ফচি আছোঁ যাব লাগিব লাগে বৰষুণ লাগিলে আৰু এতিয়া আমাৰ ধনী ভাই বজাব এতিয়া ঢোলৰ চাপৰ ধুনীয়াকৈ চয়নি ভাই ৰেডি আমি শিকিব লাগিব এইটো বহুত দেখিব তো গাইজ বতৰটো কৈছিলে বহুত যদি ডাৱৰীয়া বহুত বৰষুণো দিলে সেইটো কাৰণে মানে আমি ইয়াতে অলপ দেৰি ৰখিলোঁ আৰু এতিয়া ঘৰলৈ গৈ থাকোঁ তো গাইজ ভিডিঅ'টো ইয়াতে যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ' লাভ ইউ অল গাইজ সি ইউ নেক্সট ব্লগ বাই বাই তো গাইজ লগৰটো ঢোল এটা ল'লে তো মই য'ত মানে ঢোলটো টনোৱাইছিলোঁ তাৰ পৰা এই ঢোলটো অনা নাই তাত পৰা অকল দুটা ঢোলে আছিলে আৰু সেই দুটা ঢোল তাৰ পৰা তেনেকৈ পচন্দ নহ'ল তো দোকানৰ পৰা গৈ কিনে ধুনীয়াকৈ ঢোল এটা বাছি ল'লে আৰু সেই দোকানত গৈ কিনে তেনেকৈ কোনো ধৰণৰ ভিডিঅ' বনোৱা নহ'লগৈ বাকী সেইটোৱে ধুনীয়া ঢোল এটা লৈছে